তো নমস্কাৰ বন্ধুসকল, মোৰ এই এন কে টেক আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'ৰ সৈতে। আজি আমি কথা পাতিবলৈ গৈ আছোঁ আমাৰ ফোন নাম্বাৰত মানে কি আপোনাৰ নামত কেইখনো চিম আছে মানে সেইটো আপোনালোকক কেনেকৈ চাব তাকে মই দেখুৱাব বিচাৰিছোঁ আজি। আপোনালোকে গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। মানে আপোনাৰ নামত কেইখনো চিম আছে, কেইটা ফোন নাম্বাৰ আপোনাৰ নামত আছে সেইটো আপোনালোকে কেনেকৈ চাব তাকে আপোনালোকক আজি দেখুৱাই দিম। তো আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। মোৰ যিহেতু ক্ৰম ব্ৰাউজাৰ আছে, মই ক্ৰম ব্ৰাউজাৰ খুলি লৈছোঁ। ইয়াত লিখিব টাপকপ বুলি। ইয়াতে প্ৰথমটো যিটো লিংক দেখিছে ৱেবছাইট, সেই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি পেলাই ইণ্টাৰফেচটো এনেকৈ আহিব। তাৰপিছত ইয়াত দেখিছে নহয় এণ্টাৰ ইউৰ মোবাইল নাম্বাৰ। ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিব। মোৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দি আছোঁ। তাৰপিছত এতিয়া ইয়াত তলত দেখুৱাইছে নহয় ৰিকুৱেষ্ট OTP, তাত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ মোবাইলত এটা OTP আহিব। ইয়াতে OTPটো আপোনালোকে এণ্টাৰ কৰি দিব। মোৰ মোবাইলত OTP আহিছে, মই OTPটো এণ্টাৰ কৰি আছোঁ এতিয়া। এয়া OTPটো এণ্টাৰ কৰাৰ পাছত তলত যিটো অপশ্যন দেখাইছে ভেলিডেট বুলি, তাত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত মোৰ নামত যিমানখন চিম আছে সেই গোটেইকেইখন ইয়াতে ওলাই আহিব এনেকৈ তলৰ ফালে। আপোনালোকেও এনেকৈ চাব পাৰিব আপোনাৰ নামতনো কেইখন চিম আছে, এনেকৈ ওলাই আহিব চবখিনি। আৰু ইয়াৰে যদি আপোনাক কোনোবা এখন চিম নালাগে, মানে আগতে ধৰক আপোনাৰ চিমখন বন্ধ হৈ গৈছে কিন্তু এতিয়াও আপোনাৰ নামত এক্টিভ দেখুৱাই আছে, তেনেহ'লে আপুনি ইয়াত ক্লিক কৰি দিব। যোনটো আপোনাক নাম্বাৰটো যোনটো নালাগে এতিয়া, সেই নাম্বাৰটোতে আপুনি তাৰে লেফ্ট চাইডে যিটো সৰু টিক বক্স দেখা পাই আছে, সেই বক্সটোত আপোনালোকে ক্লিক কৰি দিব। এনেকৈ টিক কৰি দিব বক্সটোত। দি পেলাই যদি সেই নাম্বাৰটো আপোনালোকক নালাগে তেতিয়া, তেনেহ'লে নট ৰিকুৱাৰ্ড বুলি যে অপশ্যন আছে, তাত আপোনালোকে ক্লিক কৰি দিব। কিন্তু মোক এতিয়া এইটো নাম্বাৰ মোক লাগিব, সেইকাৰণে মই নট ৰিকুৱাৰ্ডত ক্লিক নকৰোঁ। এনেদৰে আপোনালোকে নাম্বাৰখিনি আপোনাৰ নামতনো কেইখন চিম আছে আপুনি চাব পাৰিব। লগতে যদি আপোনাৰ চিমখন নালাগে কোনোবা এখন তাৰ ভিতৰত, আপোনালোকে চিমখন কেনচেল কৰিব পাৰে এনেকৈ। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো। লগতে বেল আইকনটো দবাই ৰাখিব, যাতে এনেকুৱা হেল্পফুল ভিডিঅ'বিলাক আপোনালোকে পাই থাকে মোৰ পৰা। গতিকে এয়াই আছিল। ধন্যবাদ।